জানুৱাৰীৰ প্ৰথম সপ্তাহতে গোটেই বিষয়টো পৰ্যালোচনা কৰিব। আমি যোৱাকালি যিবিলাক প্ৰত্যেকখন হস্পিটালৰ পৰা আপডেট আহিব নহয়, যিখিনি ক'ৰবাত যদি কিবা ডেফিচিয়েঞ্চি আছে, কিবা অসুবিধা আছে, গোটেই ডিটেইলছখিনি মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমি প্ৰথম সপ্তাহতে এটা পৰ্যালোচনা কৰি আৰু যদি ক'ৰবাত গেপ আছে সেই গেপখিনি আমি পূৰণ কৰিম। সেই আলোচনাৰ পিছতহে সেইখিনি পৰ্যায়ত যাব। এতিয়া পুৰণা গাইডলাইনে আছে, য'ত যেনেকৈ লাগে অক্সিজেন কি ধৰণে আছে, ICU কেনেধৰণে আছে, ডক্টৰ সেইধৰণে আছে। ডক্টৰ হয়তো সেই সময়ত দায়িত্ব দিয়াক এইখিনি সময়ৰ ভিতৰত ক'ৰবালৈ বদলি হৈছিল, তাৰ সলনি আমি তাক কোন ডক্টৰক আমি নডেল অফিচাৰ হিচাপে আমি তাত দিম। গতিকে সকলোখিনি আমি প্ৰস্তুতি যোৱাকালি সম্পূৰ্ণ কৰিছোঁ আৰু সেইধৰণে প্ৰতিখন চিকিৎসালয়তে সুকীয়াকৈ আমি ICU ৰাখিছোঁ আৰু জেনেৰেল বেড, অক্সিজেন দিব পৰা বেড, সেইমতে আমি সকলোখিনি প্ৰস্তুতি সম্পূৰ্ণ কৰিছোঁ। নহয়, এতিয়া হস্পিটেল অনুসৰি বেলেগ বেলেগ। যেনে গুৱাহাটীত আমি 100 বেডৰ এটা সম্পূৰ্ণ ICU ৰাখিছোঁ। তাৰ বাদেও আমাৰ অন্য ICU সোমোৱাৰ আগতে যিখিনি বেড লাগে অক্সিজেনযুক্ত, সেইখিনিও ৰাখিছোঁ আৰু আইচলেটেড ৱাৰ্ড ঠিক কৰা হৈছে। ঠিক তেনেধৰণে মই যোৱাকালি তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত আছিলোঁ, গুৱাহাটী মহাবিদ্যালয়ত, মানে প্ৰত্যেকখনতে হৈছে যোৱাকালি। আৰু ইয়াৰ কিন্তু অসমৰ ক্ষেত্ৰত এতিয়ালৈকে কোনো ক'ভিড এতিয়ালৈকে ওলোৱা নাই। আমি প্ৰত্যেক দিনে চেম্পল টেষ্ট কৰি আছোঁ। যদি পজিটিভ হয়, এইবাৰ আমি পজিটিভ ব্যক্তিজনৰ জিন'ম ছিকুৱেঞ্চিত যাম আৰু তাৰ দ্বাৰা আমি উলিয়াবলৈ চাম যে এইটো অমিক্ৰন যিটো নতুন ছাব ভেৰিয়েণ্ট আহিছে BF7 টো হয়নে অন্য পুৰণা যিটো আমাৰ চলি আছিল অমিক্ৰনেই হয়। গতিকে সেইটো ডিটেক্ট কৰিম আমাৰ য'তে পজিটিভ কেছ ওলায়। আৰু আন্তঃৰাষ্ট্ৰীয় বিমানৰ যিকেইখন সংক্ৰমিত হোৱা ৰাষ্ট্ৰৰ পৰা আহে তেওঁলোকৰ যাত্ৰীসকলক আমি চেম্পল টেষ্ট কৰিম। গতিকে মাস্কটো আমি এতিয়ালৈকে কোনো বাধ্যতামূলক হিচাপে কোৱা নাই, কিন্তু মাস্ক পৰিধানটো প্ৰয়োজনীয় বুলি আছে, সেইটো সুকীয়া কথা। কিন্তু তাৰ কাৰণে নতুন কোনো প্ৰট'কল হোৱা নাই। আৰু ভাৰতবৰ্ষত বিশেষকৈ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই গোটেই বিষয়টোৰ খুব খৰতকীয়া ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী নিজে জড়িত হৈ ইতিমধ্যে কেইবাটা পৰ্যায়তো সভা সমিতি অনুষ্ঠিত কৰিছে আৰু কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীও সেইধৰণে আমাৰ লগত কেইবাবাৰো সভাত মিলিত হৈছে। যোৱাকালি প্ৰধানমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে আৰু অসমত আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিশেষ তৎপৰতাত আমি মেডিকেল কলেজসমূহ, জিলা হস্পিটেলসমূহ আৰু ইয়াৰ পূৰ্বতে যিখিনি হস্পিটেলত আমাৰ ক'ভিডৰ চেণ্টাৰ আছিল তাত আমি মক ড্ৰিল আৰম্ভ কৰিছোঁ। আৰু মক ড্ৰিলৰ উদ্দেশ্যটো এইটোৱেই, তাত প্ৰকৃততে বাস্তৱত আমি কিমানখিনি প্ৰস্তুতি আছোঁ সেইখিনি আমি সম্পূৰ্ণ কৰিবলৈ লৈছোঁ।